আজি আপোনালোকলৈ এটা নতুন সাঁথৰৰ ভিডিঅ' লৈ আহিছোঁ। এই সাঁথৰৰ উত্তৰ যদি আপুনি জানে তেতিয়াহ'লে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। আজিৰ প্ৰথম সাঁথৰটো হৈছে কি বেংকত পইচা নাথাকে? কি বেংকত পইচা নাথাকে? আপুনি উত্তৰটো কমেণ্ট কৰি জনাওক। কি বেংকত পইচা নাথাকে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্লাড বেংকত। ব্লাড বেংকত পইচা নাথাকে। 2 নম্বৰ সাঁথৰটো হৈছে পাত আছে ডাল নাই, কথা আছে মাত নাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কিতাপ। 3য় সাঁথৰটো হৈছে কি ফলৰ বীজ নাই? যদি শুদ্ধ উত্তৰটো জানে আপুনি কমেণ্ট কৰি জনাব। কি ফলৰ বীজ নাই? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নাৰিকলৰ বীজ নাই। 4 নম্বৰ সাঁথৰটো হৈছে ভোঁ ভোঁ কৰে ভোমোৰা নহয়, লগুণ পিন্ধে বামুণ নহয়। কোৱাচোন কি এইটো? এইটো উত্তৰ কমেণ্ট কৰি জনাব। ভোঁ ভোঁ কৰে ভোমোৰা নহয়, লগুণ পিন্ধে বামুণ নহয়। কোৱাচোন কি এইটো? যদি ইয়াৰ শুদ্ধ উত্তৰটো জানে কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যঁতৰ। যঁতৰত এডাল লগুণ থাকে আৰু যঁতৰটো ঘূৰি থাকোঁতে ভোঁ ভোঁ চাউণ্ড। 5 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি আছে যিয়ে ভৰি নোহোৱাকৈ দৌৰে কিন্তু কেতিয়াও ঘূৰি নাহে? এইটো জানিবলগীয়া সাঁথৰ। এনেকুৱা কি আছে যিয়ে ভৰি নোহোৱাকৈ দৌৰে কিন্তু কেতিয়াও ঘূৰি নাহে? নিশ্চয় আপোনালোকে হয়তো এইটোৰ উত্তৰ নাজানে। অলপ চিন্তা কৰি চাওক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সময়। সময় ভৰি নোহোৱাকৈ দৌৰে, ই কিন্তু কেতিয়াও ঘূৰি নাহে। 6 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি ফল আছে যিটো মিঠা হোৱাৰ পাছতো বজাৰত বিক্ৰী নহয়? বন্ধুসকল, এইটো বৰ আচৰিত ধৰণৰ সাঁথৰ। এনেকুৱা কি ফল আছে যিটো মিঠা হোৱাৰ পাছতো বজাৰত বিক্ৰী নহয়? অলপমান চিন্তা কৰক, নিশ্চয় আপোনালোকে উত্তৰটো জানিব। 6 নম্বৰ সাঁথৰটোৰ শুদ্ধ উত্তৰ হৈছে কৰ্মৰ ফল। কৰ্মৰ ফল কেতিয়াও বজাৰত বিক্ৰী নহয়। 7 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি দুটা বস্তু আছে দুয়োৰে ৰং একেটাই, যদি এটা হেৰাই যায় আনটোৰ কোনো কাম নাই? বন্ধুসকল, ইয়াৰ উত্তৰটো যদি আপোনালোকে জানে কমেণ্ট কৰি জনাব। এনেকুৱা কি দুটা বস্তু আছে দুয়োৰে ৰং একেটাই, যদি এটা হেৰাই যায় আনটোৰ কোনো কাম নাই? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমি সদায় পিন্ধি থকা চেণ্ডেল। চেণ্ডেলৰ দুয়ো পাতৰে ৰং একে থাকে, কিন্তু যদি এপাত হেৰাই যায় আন পাতৰ কোনো কাম নাই। আজিৰ শেষৰ সাঁথৰটো হৈছে 3টা আখৰেৰে এটা জন্তুৰ নাম, প্ৰথম 2টা আখৰ মিলি এজন ল'ৰাৰ নাম, পাছৰ 2টা আখৰ মিলি এজনী ছোৱালীৰ নাম। কোৱাচোন কি? বন্ধুসকল, এনেকুৱা জন্তু এটাৰ নাম আছে। ইয়াৰ জন্তুটোৰ নামৰ প্ৰথম 2টা আখৰেদি এজন ল'ৰাৰ নাম হয় আৰু পাছৰ 2টা আখৰেদি এজনী ছোৱালীৰ নাম হয়। আপোনালোকে যদি জানে উত্তৰটো কমেণ্ট কৰি জনাব। শুদ্ধ উত্তৰটো হৈছে হৰিণা।
প্ৰথম দুটা দি এজন ল'ৰাৰ নাম হ'ল হৰি আৰু শেষৰ দুটা আখৰেদি এজনী ছোৱালীৰ নাম হ'ল ৰীণা। উত্তৰটো হ'ল হৰিণা।